Good morning guys, welcome to my YouTube channel. More at your video la apnaloke swagatam janaisu. Kalaji hui thiye mehendi okat byosto hokoru rise. E ami akilu kali. Amar Zubeengar biya ase. Etu karone ami mehendi akilu siate. Mane biya khon thulmuliake patise. Iman dangorke nohoy. Amar logor choli khini thakibo aru jata tomar ghorer manukhin thakibo. Etu karone কইনা নিজে মেহেন্দি কিটুলকে হৈছে আৰু মেহেন্দি কামান নাই চব ব্যস্ত এইফালে আমাৰ বাইদেউ শুই উঠি সান্দহ গুৰি খাইছে সৰু ছোৱালী যে কিবা এটা চাহ থাকিলে খাব পাৰে মানে আমি আজি সোনকালে উঠা কাৰণটো হ'ল আমি আজি চাবলৈ যাম ডক্টৰ বেজবৰুৱা সেইকাৰণে সোনকালে উঠিছোঁ অকণমান মেকআপ চেকআপ মাৰি যাম চাবলৈ মানুহ ধেৰ আহিব ন বেজবৰুৱা চাবলৈ যাম বেজবৰুৱা চাই কেনেকুৱা পালোঁ আপোনালোকক জনাম গাইজ যেহেতু আমাৰ পৰীক্ষা হৈ আছে সেইটো কাৰণে মই ভাবিলোঁ অকণমান চিনেমা চাবলৈ যাওঁতে যাবগৈ টাইমটো অকণমান লিখি লওঁ তাৰপাছতে মোৰ ৰুমমেটজনীয়ে দিছে তেল লগাবলৈ এই তেলটো লগালে বোলে চুলি নহৰে তো এই তেলটো তাইক লগাই দিওঁ মই চাওঁচোন তাইৰ ভাগৰ চুলি সৰে নে নহৰে এতিয়া মই তেল লগাওঁ এই মানুহজনী তলত বহা আহিলে মই তেল লগাব পাৰোঁ নালাগে প্লিজ তলত বহা আপোনালোকে চাওক মই তেল কিমান ধুনীয়া মাছাজ দিওঁ একটু তেল লগাব নাজানে আঙুলিকেইটা জোৰে নাই কথা কৈছে গাইজ এতিয়া আমি খাবলৈ যাবলৈ লৈছোঁ বগৰী চয়নিকাহঁতৰ ৰুমত ঋতুস্মিতা মই কিবা কি কয় ডিম্পী আৰু সুস্মিতা গ'ল মাছে গা ধুই আছে আহিব এতিয়া আমি যাওঁ মজাকৈ বগৰী খাম ঠিকছে তাৰপাছত সুস্মিতা ফোন মাৰিছে তই গৈছোঁ বুলি কওঁ এইটো হবাই পাহৰি নহয় এইটো হয় 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 ব্লগ বনাই বনাই আহিছোঁ মই এই মানুহজনী তাত বৈ খাব লাগিছোঁ কি বৈ শুনিবা বুলিহে এয়া মই চিনেমা চাবলৈ ওলাই মেলি ৰেডি আমাৰ ৰাইজে ওলাইছে চাগে এগৰাকীক মানে এগৰাকী ওলাবলৈ লৈছেহে এইগৰাকী ৰেডি এয়া খাইছে এয়া চিনেমা চাইছে খাই আছে পাঠান চাইছে পাঠান এইফালে হেল্ল' গাইজ এইফালেও ৰাইজ ওলাইছে ওলাই মেলি ৰেডি হৈ গ'ল ন সেইবিলাক সেউজীয়া মানুহ এইফালে ওলাইছে এক্সাইটেড ডক্টৰ বেজবৰুৱা চাবলৈ তো আমি এনেকৈ ওলাই আছোঁ এইফালে পঢ়ি আছে মই ওলাই আছোঁ অকণমান পাৰফিউম লগাই লওঁ নহ'লে বেয়া বেয়া গোন্ধাই আছে ক'ত গ'ল এয়া আমি ওলাই আহিছোঁ এইবোৰ ৰাইজ ষ্টাইল মাৰি হোৱাই নাই কাৰোবাৰ কাৰোবাৰ অঁ আন্ধাৰ আছে আহিবই পোৱা নাই আৰু ঋতুস্মিতাই চবকে বাই বাই দিছেগৈ যেনিবা তাই আকৌ ঘূৰি নাহে আৰু ইয়ালৈ আমি এতিয়া টমটমত যাম হাই লগ মই হ'ল ৰাইজ আমাৰ আহি আছে মই তাতকৈ আগত এক্সাইটেড ন চাবলৈ তো গৈলোঁ আমি টমটম এতিয়া টমটম ৰখাওঁ গৈ পাই দেখাম কেনেকুৱা হ'ল ভিডিঅ' এটা আপলোড কৰি দিওঁ নেকি কথা তোমালোকে সুধিম থোৱা এই আমি টমটমত বহিলোঁ আহি আছোঁ গৈ লওঁ গৈ পাই পিনি দেখাম আপোনালোকক আমি চিনেমা হল এইটো নক্ষত্ৰ মানুহে দেখা নাই খালি যাই লওঁ গৈ লওঁ এইখন ডক্টৰ বেজবৰুৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে আহিব লাগে
সেয়েহে ডক্টৰ বেজবৰুৱা ক'ত বহিবলৈ কোনটো চাইডে পাইছোঁ আমি আমাৰ এইয়া কোন এইফালৰ পৰা নে সিফালৰ পৰা কোনটো চাইডৰ পৰা আমি বহি ল'লোঁ আমাৰ চিটত আৰামছে চাম এতিয়া আমি ৰেডি চাবলৈ অসমীয়া চিনেমা চাবলৈ যে ইমান মানুহ আহিছে দেখিয়ে ভাল লাগিছে ন এনেই মানে অসমীয়া চিনেমা চাবলৈ মানুহবিলাক ইমান বাহিৰত ভিৰ আমি বহি আছোঁ কিন্তু দুখৰ খবৰটো হ'ল যে এই চিটটো বেকা নহয় তাৰ চিটটো ভগা ভগা নাই তোৰ চিটটো ভগা কেনেকৈ গম পালি দাঙিছে এখন নাখাই যায় মই বহি আছোঁ দাঙি মানে এইডোখৰ এৰাই যায় মুখখন মোৰ চিটটো বেকা নহয় মোৰ যে বহুত বেয়া হৈছে আকৌ মই মাৰিলে তো বেয়া সকলোৱে কয় সময় ঘূৰি আহিব নোৱাৰে কিন্তু কেতিয়াবা সময় ঘূৰি আহে গাইজ ইণ্টাৰভেল দিলে কেনেকুৱা লাগিছে এতিয়ালৈকে কোৱা এতিয়ালৈকে কেনেকুৱা পাইছা খুব ভাল পাইছোঁ বঢ়িয়া হৈছে চাবলৈ এতিয়া আমি ওলালোঁ চিনেমা চাই মেলি এতিয়া আমি যাম বিশাল ইহঁতে কিবা বজাৰ কৰিব চিনেমাখন চাই বহুত বেছি ভাল লাগিলে কেনেকুৱা লাগিলে বহুত দিনৰ পাছত মানে ভাল চিনেমা ভাল লাগিলেতো ভালকৈ কওঁ আপোনালোকক ৰুমত গৈ কেনেকুৱা লাগিলে আহক আপোনালোকে চাবলৈ অসমীয়া চিনেমা আপোনালোকক ৰুমত গৈ ভালকৈ কৈ আছোঁ কেনেকুৱা লাগিলে গাই চিনেমা চাই ভাগৰ লাগি গ'ল মূৰ বিষাই গ'ল সেইটো কাৰণে এনেকৈ শুই আছোঁ চিনেমাখন কিন্তু বহুত বেছি ধুনীয়া ক'বলগীয়া কি হৈছে ঐ এইফালে আহিছে আমাৰ চিনেমা চোৱা মানুহ ৰিভিউ দিব কেনেকুৱা পালে এতিয়া কওকচোন আপুনি মানে কেনেকুৱা পালে চিনেমা বহুত ভাল পালোঁ ভকচোন কি এইবিলাক চিপছৰ পেকেট তুমি এপেকেট দিয়া চিপছ নিদিয়া এইফালে এইফালে মোৰ এইজনী মোৰ ৰুমমেট আছিলে ক্ষীণমিনকৈ কিবা এটা হৈছে মই মানে চিনেমা চাবলৈ লগ ধৰিছিলোঁ কিন্তু তাই নগ'ল সেইটো কেনেই বেয়া পাইছে নে কি নে মই বুজি পোৱা নাই গাই চাওক নক'লে কেনেকৈ গম পাওঁ মই কি হৈছে চানা দুখ লাগিছে তাই কান্দি আছা নেকি তুমি মই তোমালৈ চকলেট লৈ আহিছোঁ নহয় খোৱা দেখিছেনে গাই মই তেল মাৰিবলৈ আছে মই তোমালৈ চকলেট আহিছোঁ খোৱা কেলৈ কান্দি আছা দেখিছেনে ইমান মৰমত কওঁতো তুমি ইয়াৰ চিনেমা চাবলৈ নগ'লা কিমান লগ ধৰিছোঁ তোমাক বাৰু চকলেট আনি দিছোঁ চকলেট খোৱা চক না ইমান বেয়া লাগে ন এনেকুৱা কৰি থাকিলে মই লগ ধৰিছিলোঁ বহুত লগ ধৰিছিলোঁ তাই নিজে নাযায় ঘৰৰ পৰা তাইক পইচাও দিছে নাযায় মইতো পইচা পাতি নাই এতিয়া মোৰ একাউণ্টত অকল 46 আছে মই বহুত ধনী হৈ আছোঁ কি হৈছে কোৱা কিবা এটা হৈছে আপোনালোকে দেখিছে নাই এনেকৈ থাকি নেকি আনকি হ'লে এনেকৈ মানুহ চুকত সোমাই নাথাকে ন কিবা এটাতো হৈছে শান্তি দিয়া হ'লো যে চুকত সোমাই আছোঁ ইমান দেৰিকৈ হ'ল একে শান্তি দিয়া মানে পিৰিয়ডছ হ'লা নেকি তুমি মুড চুইং হৈছে ক'বলৈ লৈছোঁ যে ইমান ধুনীয়া চিনেমা ইমান ধুনীয়া মানে বহুত এনেকৈ মানুহে অসমীয়া চিনেমা চাবলৈ নাযায় ময়ো বেছিকৈ নাযায় কিন্তু মানে এইখন চিনেমা চাবলৈ যাওক আপোনালোক বহুত ধুনীয়া বহুত ভাল পাওঁ মানে মাইনাছ কৰি নেদেখিলোঁ ভাবিছোঁ যে আদিল হুছেইন আছে ইমান এজন ভাল এক্টৰ মানে অকল আদিল হুছেইন বুলি নহয় মানে তাত যিমানকেইজন এক্টৰ আছে চব এক্সপিৰিয়েঞ্চ থকা এক্টৰ সেইকাৰণে মানে তাত
সেইকাৰণে চিনেমাখন বহুত পাৰফেক্ট হৈ উঠিছে মানে তাৰ লগত নতুন এক্টৰো আছে কিন্তু মানে এক্টৰ এক্টিং ডাইলগ ডেলিভাৰী ছং এভৰিথিং ইটছ পাৰফেক্ট বহুত ভাল পাব চাবলৈ যাওক আপোনালোকে নহ'লে খুব ধুনীয়া চিনেমা মিছ কৰি দিব তো মানে সঁচা কথা ক'বলগীয়া যে নিপন গোস্বামী দেৱে মানে তেখেতে এখন বহুত ভাল ভাল চিনেমা দিছে দেই কিন্তু মানে যোৱাৰ আগত এখন বহুত ধুনীয়া চিনেমা তেওঁ আমাক মানে অসমবাসীৰ কাৰণে দি গৈছে চাওক আপোনালোকে নহ'লে মিছ কৰি দিব মই ক'লোৱে আপোনালোকক যে মই চিনেমাখন চাই কেনেকুৱা পালোঁ আৰু মোৰ লগত বহুত মানুহ গৈছিলে ন তাৰমানে ইহঁতেও গৈছিলে ন সেইটো কাৰণে ইহঁতৰ পৰা জানো আৰু ইহঁতি কেনেকুৱা পালে চিনেমাখন চাই কোৱা আমি ডক্টৰ বেজবৰুৱা চালোঁগৈ আজি বহুত ভাল লাগিলে অসমীয়া চিনেমা হিচাপে সঁচাকৈ বহুত ভাল লাগিলে চবৰে এক্টিং বহুত পাৰফেক্টলি কৰিছে বহুত ভাল লাগিলে চাই আপোনাক সকলো চাবলৈ যাব গানকেইটাও বহুত ধুনীয়া ন গান তিনিটা চাৰিটা আছে নেকি শেষৰটো হেৰি ন চাৰিটা আছে গান কিন্তু পুৰণা গান হ'লেও বহুত ধুনীয়াকৈ বনাইছে গানকেইটা নতুনকৈ বনাইছে মানে আকৌ ন বহুত ভাল লাগিছে আৰু এক্টৰ কেইজন সঁচাকৈ বিশেষকৈ জুবিন গাৰ্গ ধুনীয়া জুবিন দা মেইন গানেই শুনে জুবিন দাৰ এক্টিঙে মানে বহুত ধুনীয়া কৰিছে এক্টিং মই মহানন্দ বৰুৱা নহয় মহানন্দ বৰুৱা মোৰ নাম মই মহানন্দ মহাদেৱ নে মহানন্দ চৰি মহানন্দ নে মহাদেৱ মহানন্দ নহয় মহাদেৱ চৰি গাইজ এইমাত্ৰ চাইলোঁ আৰু এইমাত্ৰ পাই মহাদেৱ হয় তেখেত মহাদেৱ বৰবৰা মই মহাদেৱ বৰবৰা ক্ৰাইম ব্ৰাঞ্চ CBI চিনি পাই চাগে মই পাব্লিচিটি বৰ ভাল নাপাওঁ নাপালেও একো নাই কাৰণ মই পাব্লিচিটি ভাল নাপাওঁ চিনি নাপালেও একো নাই কিন্তু মই পাব্লিচিটি বৰ ভাল নাপাওঁ এইটো জুবিন দাৰ ডাইলগ মেইন ডাইলগ আমাৰ মানে অকণমান কওঁতে খেলি মেলি হ'ব পাৰে তাৰ কাৰণে চৰি কিন্তু জুবিন দাৰ মেইন ডাইলগ সেইটো গুলি মোৰ ভাগৰ ৰিভিউ পালে এই ৰিভিউ পালে তো এখেতলোকে ক'ব কেনেকুৱা পালে চিনেমাখন সঁচাকৈ বহুত ভাল লাগিলে চাই পেলাই অসমীয়া চিনেমা হিচাপে মানে বহুত বেছি ইম্প্ৰুভ হৈছে কেমেৰাৰ পৰা ধৰি লৈ চববিলাকো বহুত ফাষ্ট আৰু কাহিনীটোও ধুনীয়া এক্টৰবিলাকো চব মানে চিনাকি এক্টৰবিলাকেই আছে ভাল ভাল এক্টৰবিলাক আছে আমি ভালেই পালোঁ চাই পেলাই পুৰণা এক্টৰ আছে নতুনো আছে আমি ভাল পালোঁ চাই আপোনালোকো যাব পাৰিব চাবলৈ ভাল পাব এক্টিঙো বহুত ধুনীয়া নিপন গোস্বামী দেৱৰ মুঠতে যোৱাৰ আগত এখন বহুত ভাল চিনেমা দি গৈছে বহুত ভাল চিনেমা আৰু অসমীয়া মানে ছবি জগতৰো এখন ভাল চিনেমা ভাল লাগিলে চাব সেই মেডাম সেইবোলে দাঁত বিষ কথা ক'ব নোৱাৰে চৰি সেইটো কাৰণে কিন্তু তাইও ভাল হৈও গৈছে তেখেতে বেছি ভাল পালে জুবিন দাৰ ডাইলগটো পাব্লিচিটি মই ভাল নাপাওঁ জুবিনৰ এক্টিং কিন্তু বহুত বেছি ভাল লাগিলে যে জুবিনে যে ললিপপ খাই ভাল পায় সেইটো গম পালোঁ আৰু ইণ্টাৰেষ্টিং কথা হ'লে তাত মানে এজন হেৰি ওলাইছে বিক্ৰম নে কি আছিলে নহয় সেইজন যে সাংবাদিকজন পৰিমল ভাল আছিলে হয়তো মানে গোটেইখিনি নাম কৰি দিওঁ আপোনালোকে চাবলৈ ভাল নাপাব ন সেই মানুহজনৰ লগত এখেত অলপ মিলে অসীম বৈশ্য বহুত দিনৰ মাজত দিছে কিন্তু চিনেমাত মানে বহুত পুৰণা এক্টৰ আছে আপোনালোকে মানে ভাল পাব আৰু দেখি তেওঁলোকক দেখিয়ে মানে ভাল লাগিব তো চাব আপোনালোকে যাব চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আমিতো বহুত ভাল পালোঁ চাই আপোনালোকে চাবলৈ যাওক অসমীয়া চিনেমা নাচাই কি চিনেমা চাব ন মানে সঁচাকৈ বহুত ভাল হৈছে আৰু অসমত এনেকুৱা চিনেমা মানে খুব কমকৈ ওলাই তো চাওক ভাল পাব আমি ভাল পালোঁ তো সেয়াই মই ক'লোঁ আৰু মই যেনেকুৱা পালোঁ তাৰপিছত মানে হয়তো সকলোৱে ভাল নাপাব পাৰে কিন্তু মানে আমি ভাল পালোঁ এখন চিনেমা চবেই ভাল পাব লাগে বেয়া বুলিবলৈ একোৱেই নাই নিগেটিভ নাই কিন্তু তাৰ মাজতে ওলাই ন মাইনাছ পইণ্ট কিছুমানে বিচাৰি পায় তো আমি মানে পোৱা নাই তো আপোনালোকে পাবও পাৰে চাই আহক সেইটো কাৰণে এবাৰ চাই কৰি জনাব তো ভিডিঅ'টো আছিল আজি ইমানেই মই প্ৰথমতে ভবা নাছিলোঁ ভিডিঅ'টো বনাম বুলি সুস্মিতাই ক'লে যে তুমি ইমান মানে চিনেমা এখন চাবলৈ যাবা ন তো ৰিভিউ দিব পাৰা তো ভাবিলোঁ ঠিকে আছে বনাই দিওঁ মই ভাল পালোঁ সেইটো মোৰ ৰিভিউ এখেতেও ভাল পালোঁ আপোনালোকে চাওক মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যাতে নতুন ভিডিঅ' পাই থাকে